হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এয়া ৰাতিপুৱা মই উঠি গৰম পানী সদায় খাওঁ, নেমু চেপি এয়া খাই লৈছোঁ। ৰাতিপুৱা কামখিনি আজৰি হৈ গ'ল আৰু দুপৰীয়া সাজ বনাব লওঁতে ভাবিলোঁ যি বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কোনো ৰেচিপি দিয়া নাই, কিন্তু ভাবিলোঁ যি বনাওঁ যেনেকৈ বনাওঁ শ্বেয়াৰ কৰোঁ, সেয়াকৈ ভাবিলোঁ ভিডিঅ'টো বনাওঁ। আৰু কচু বনাব লৈছোঁ আজি। আৰু কচু মই আনিলোঁ আৰু কাটি মেলি ল'লোঁ। ভাবিছোঁ মুখত কিবা এটা লগাওঁ, দেখাই আছোঁ আপোনালোকক ঘৰুৱাকৈ। এয়া দেখিছেনে, এল'ভেৰা ডাঙৰ ডাঙৰ হৈ আছে। কালি দেখাইছিলোঁ আপোনালোকক আগৰটো ভিডিঅ'ত। কোনো মোবাইল ধৰি দিবলৈ মানুহ এটা নাই, সেইটো কাৰণে এনেকৈয়ে কাটোঁ আৰু এডোখৰকৈ কাটোঁ আজি। ইমান ডোখৰ নালাগে বাৰু, কিন্তু আকৌ ব্যৱহাৰ কৰিব পাৰিম, পাছত থৈ দিম। আৰু এইফালে মই আলু চব্জি কাটি থৈ গৈছিলোঁ, এয়াও ৰেডি হৈ গ'ল। তলিয়াই মন আজি তোমাতে মগন, প্ৰতিদিন প্ৰতি দেখা পাবে তোমাৰ কথাকে। আৰু এয়া আমাৰ কচু ভাজি ৰেডি হৈ গ'ল। গা পা ধুই আহি গ'লোঁ, এতিয়া খাই লওঁ ভাতকেইটা। চবেই খালে, মইহে আছোঁ। আৰু এতিয়া ঠাণ্ডা অকণমান আহিছে। মুখখন ধোৱাৰ পিছত অকণমান স্কিনটো ড্ৰাই নিচিনা লাগে, সেইকাৰণে আজি অকণমান ক্ৰীম লগাইছোঁ। মই গৰম দিনত ইমান ক্ৰীম নলগাওঁ, এতিয়া নলগালেও ভাল নালাগে, স্কিনটো ড্ৰাই হৈ যায়। সেইকাৰণে আজি অকণমান ক্ৰীম লগাই লৈছোঁ।
আৰু এয়া তিনিচুকীয়াত থাকোঁতে বৌয়ে চিলি চিকেন বনাইছিলে আৰু ভিডিঅ' কৰি ৰখা হৈছিলে কিন্তু দিয়া নহ'ল। আৰু চিলি চিকেন বনাবৰ কাৰণে পিঁয়াজ এয়া পাৰ্ট পাৰ্টকৈ এৰুৱাই লৈছে কাটি পেলাই আৰু কেপচিকাম আৰু বিলাহী কাটি লৈছে। আৰু এখন কেৰাহীত ৰিফাইন দি লৈছে আৰু তাত চিকেনখিনি ফ্ৰাই কৰি লৈছে। চিকেনখিনি ফ্ৰাই কৰি হৈ গ'ল আৰু এতিয়া সেই একেখিনি তেলতে পিঁয়াজ আৰু কেঁচা জলকীয়া ফালি দিছে। আৰু পিঁয়াজখিনি অকণমান ভাজ খোৱাত আগতে ভাজি থোৱা পিঁয়াজ নহৰু আদা এনেকৈ পেষ্ট কৰি লৈছিলে আৰু সেইখিনি ওপৰতে দি দিলে। এতিয়া কি দিলে? হেৰি চয়া চচ আৰু চিলি চচ, লগতে অকণমান চিলি চচ আৰু টমেটো চচ অকণমান দি দিছে। টমেটো চচ গোটেইখিনি একেলগে মজি দি অকণমান পিছতে এইখিনি অলপ দেৰি ভাজি লৈছে আৰু এতিয়া ইয়াৰ ওপৰতে কেপচিকামখিনি দি দিছে। ওপৰতে তেওঁ কেপচিকামখিনি দিয়াৰ পিছত পিঁয়াজখিনি কাটি থোৱা পিঁয়াজখিনি পাৰ্ট পাৰ্টকৈ এৰুৱাই দি দিছে আৰু বিলাহীও দি দিছে আৰু এইখিনি এতিয়া অকণমান ভাজি ল'ব। ভাজি হৈ গ'ল আৰু এতিয়া চিকেনখিনি দি দিছে ওপৰতে আৰু আমাৰ চিকেন ৰেডি হৈ গ'ল। আৰু কিন্তু কৰ্ণফ্ল'ৰ দিবলৈ পাহৰি গৈছিলে আৰু মনত পৰিলে তেওঁ দি দিছে ওপৰতে কৰ্ণফ্ল'ৰ অকণ গুলি আৰু চিকেনখিনি ৰেডি হৈ গ'ল চিলি চিকেন। আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনেকুৱা লাগিলে। আৰু নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।